এনেকুৱা এটা সময় ভাৰতত আছিল যেতিয়া সকলো অৰণ্যত বসবাস কৰা জীৱ-জন্তুৱে মুক্তমনে বিচৰণ কৰি ফুৰিব পাৰিছিল। কিন্তু তাৰ পিছত এনেকুৱা এটা সময় আহিছিল য'ত এই জীৱ-জন্তুবোৰক ধৰি বান্ধি অত্যাচাৰ কৰা হৈছিল বা চিৰিয়াখানাত বন্দী কৰি জীৱ-জন্তুবোৰক অত্যাচাৰ চলোৱা হৈছিল। ঠিক সেই সময়তে অনন্ত আম্বানীদেৱে ভাৰতবৰ্ষক চিনাকি কৰাই দিছিল তেখেতৰ অন্যতম প্ৰজেক্ট বন্টাৰা। এই বন্টাৰা প্ৰজেক্টৰ অধীনতে প্ৰায়বোৰ জীৱ-জন্তু উদ্ধাৰ কৰি এই জীৱ-জন্তুবোৰক শুশ্ৰূষা প্ৰদান কৰা হৈছে আৰু এক নতুন জীৱন দান কৰিবলৈ চেষ্টা কৰা হৈছে। চোৰাংচোৱাৰ পৰা শিকাৰীৰ পৰা বাঘৰ ছাল, বাঘৰ নখ ইত্যাদি বস্তুবোৰক জব্দ কৰা হৈছে আৰু এইসমূহৰ চালান যিমান পাৰি সিমান বন্ধ কৰিবলৈ চেষ্টা কৰা হৈছে। আৰু এই প্ৰজেক্টৰ অধীনতে মাইকী বাঘ বা সিংহবোৰৰ অত্যাধিক শুশ্ৰূষা কৰা হৈছে যাতে আগন্তুক প্ৰজাতিসমূহ অধিক সুস্থ আৰু সবল হৈ জন্ম লাভ কৰিব পাৰে। বন্টাৰা প্ৰজেক্টৰ জৰিয়তে জীৱ-জন্তুবোৰক এক নতুন জীৱন দান কৰিবলৈ সক্ষম হৈছে অনন্ত আম্বানীদেৱ। वंतारा ने यह साबित कर दिया है कि रिलायंस पशु पक्षी की भी उतना ही ख्याल रखते हैं जितना मनुष्य का ख्याल रखते हैं।